গাইজ মই আজি আহিছিলোঁ গোলাঘাটৰ আমাৰ কাষতে থকা নতুনকৈ বনোৱা লাচিত মৈদামলৈ। বন্ধু গগৈতা ফিটনেছ আৰু মই দুয়োটাই আহি পাই গ'লোহি আমি যোৰহাটৰ লাডৈগড়ত অৱস্থিত লাচিত মৈদামত। এইখন হ'ল মেইন গেট আৰু ইয়াত সোমাবলৈ কোনো টিকেট কাটিব নালাগে গাইজ। ব'লক আমি দুটাই অলপ ফুৰোঁ, আপোনালোকক দেখুৱাওঁ। গাইজ এয়া হৈছে অসমীয়া জাতীয় বীৰ লাচিত বৰফুকনৰ 125 ফুট ওখ প্ৰতিমূৰ্তি। এনেকুৱা তাজমহলতে আছে। বহুতে হয়তো নাজানে যে যোৰহাটত লাচিত বৰফুকনৰ মৈদাম ভাগ আছে আৰু এয়া হৈছে মৈদাম ভাগ। গাইজ ইয়াত দুফালে দুটা মিউজিয়াম বনোৱা হৈছে। মিউজিয়ামকেইটা দেখিলে আপুনি গমেই নাপাব অসমত আছে নে চাইনাত আছে, খালি মিউজিয়ামকেইটা অপেন হোৱা নাইকিয়া। গাইজ বিজেপি চৰকাৰে বেলেগ কিবা কওক নকওক, এটা বস্তু কিন্তু ভাল কৰিছে, মানে অসমত টুৰিজিম চেপ্টাৰটো বহুত ডেভেলপ কৰিছে। কেলৈ কৈছোঁ, ইমান দিনৰ পৰা পৰি আছিলে লাচিত মৈদাম, কিন্তু এইবাৰহে বনাবলৈ যিমানে যি নহওক এই চব হেমন্ত বৰ্মাৰ নাম আছে, বেছি দিন হোৱা নাই উদ্বোধন কৰা। গগৈদা কেনেকুৱা লাগিলে চাই? বঢ়িয়া বঢ়িয়া, বহুত ভাল লাগিলে আজি আহি। আপোনালোকে অহা নাই, সকলোৱে আহিব ইয়ালৈ আৰু বহুত ধুনীয়া প্লেচ, একদম মানে পিচফুল, মানে কাষত কোনো গাড়ী মটৰৰ চাউণ্ড নাই, একদম ধুনীয়া। বাকী ভিডিঅ'টো ইমান লাগে চোৱাৰ কাৰণে ধন্যবাদ। আজিলৈ বাই বাই।